হাৰ্ট্ৰবৰ শয়নস্থলীত সোণৰ আঙুঠি, সোণৰ চেইন, ৰূপৰ চেইন। অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি যাচিছে গীটাৰ, বাঁহী, টুপি, গামোচাৰে। সংগ্ৰহ কৰা হৈছে 2 বস্তাতকৈ অধিক চাধাৰ টেমা। গামোচাৰ লগত আমি টুপি পাইছোঁ, বাঁহী পাইছোঁ, লগত আমি গীটাৰ পাইছোঁ, সোণাৰ আংঠি পাইছোঁ, আমি সোণাৰ চেন পাইছোঁ, ৰূপাৰ খাৰু পাইছোঁ, ৰূপাৰ চেন পাইছোঁ। চাদাত আমি মোটামুটি 2 বস্তামান বনোৱা হৈছে। 2 বস্তা চাধা টেমা, 2 বস্তা চাধা টেমা আৰু লগত আপোনাৰ চাদা মাৰি কিনি দিয়া যোনটো কাগজত পেকিং কৰে সেইটোও মানে আছে। এতিয়া মই ভাগৰা নাই, জীৱন হেৰুৱা নাই বুলি কৈ সোণাপুৰৰ আকাশত সেই সুৰীয়া গানটো শেষ হৈ যোৱা আজি 26 দিন পাৰ হ'ল। কিন্তু আজিও অসমীয়াই বিশ্বাস কৰিব পৰা নাই সেই নিদাৰুণ বাস্তৱক। খেতা খেতেলিত মূৰ থৈ আঙুলিৰ মূৰত কোনে গণিব আৰু কিমান বাকী অনুৰাগীৰ চকুৰ পানী। জুবিন ক্ষেত্ৰত চিতাৰ কাষত অবিৰত চলি আছে নাম প্ৰসংগ। বিভিন্ন জিলাৰ পৰা আহিছে হাজাৰ হাজাৰ অনুৰাগী। এয়া মঙলবাৰৰ দৃশ্য। নাম প্ৰসংগৰ সমানে সমানে জুবিন ক্ষেত্ৰত অনুৰাগীয়ে গুণগুণাইছে গানৰ ভগৱানৰ সেই যুগজয়ী সৃষ্টি মায়াবিনী। পানীত প্ৰাণ দি আকাশেৰে আহি মাটিত বিলীন হৈ যোৱা হিয়াৰ আমঠুক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিয়ে আছে অজস্ৰজন। লগত লৈ আনিছে প্ৰিয় শিল্পীৰ প্ৰিয় সামগ্ৰী, গামোচা, টুপি, ফুলেৰে উপাসনাস্থলী সদৃশ পৰিৱেশ। কাৰণ কাৰোবাৰ বাবে তেওঁ যদি আছিল দাদা, কাৰোবাৰ বাবে হাৰ্ট্ৰ, আন কাৰোবাৰ বাবে ভগৱান। সোণাপুৰৰ স্থানীয় মহিলা আৰক্ষীয়ে বিশৃংখল নহ'বলৈ এইদৰেই জাপিছে গামোচাসমূহ। জুবিনৰ কাৰণে এইখিনি কৰিব পৰাৰ কাৰণে আমি বহুত আনন্দিত আৰু আমাৰ মনত বহুত আনন্দিত ফূৰ্তি। তেওঁৰ কাৰণে যে অকণমান কিবা কৰিব পাৰিছোঁ তাৰ কাৰণে আমি বিৰাট সুখী। এতিয়া আৰু আমাক এটাই লাগে জুবিনৰ ন্যায়, সেইটোৱে আমি বিচাৰোঁ, বিশেষ আমি নিবিচাৰোঁ। হঠাতেই হেৰাই যোৱা চোতালৰ জোনাকখিনি যেন আজৰি উভতাই আনিব বিচাৰিছে সকলোৱে। হাতত লাখুটি লৈ হেঁপাহৰ শিল্পীগৰাকীক শেষবাৰৰ বাবে চাবলৈ আহি দুগৰাকী অশীতিপৰ আইতাই ক'লে, ভকতক দেখি সন্তুষ্ট পাইছোঁ আৰু এইখিনিয়ে আনন্দ। তেওঁ যে আমাৰ বুকৰ আমঠু আছিল নহয়, গুচি গ'ল। এতিয়া কি কৰিম, আমাৰ ল'ৰা লগৰহে, এতিয়া কি কৰিবা, লৈ গুচি গ'ল ভগৱন্তই। নাই দে আৰু আহি ঘূৰি আহে যেতিয়া আহিব আমি সেই কামনা বস্তু হাই থাকি আহিলোঁ। উপায়তো নাই, একদিন হ'লেও আমিওতো যাব লাগিব। নাম প্ৰসংগ ভাগৱত পাঠেৰে হাৰ্ট্ৰবৰ চিতাৰ কাষত অগণিত অনুৰাগী। কোনোবাই পুষ্পাঞ্জলি যাচিবলৈ আহিছে, কোনোবাই নাম প্ৰসংগৰে শ্ৰদ্ধাঞ্জলি জনাইছে। অকলশৰে থাকি বেয়া পোৱা প্ৰাণৰ শিল্পীগৰাকীক এই 26টা দিনত এটা ক্ষণৰ বাবেও অকলশৰীয়া হ'বলৈ দিয়া নাই অনুৰাগী গুণমুগ্ধই। জাতি, ধৰ্ম, বৰ্ণ, বয়সভেদী সোণাপুৰলৈ জুবিন বন্দনাৰ বাবে প্ৰতিদিনেই সোঁত বৈছে অনুৰাগীৰ। সমাজত মানুহকে দেখিলোঁ, বৰ ভাল লাগিল চাই। আৰু কিনো চাবা, সেইখিনিকে চাব আহিলোঁ আৰু। নাই, তেওঁ গ'ল এৰি থৈ, তাকে আমি আৰু ফটোখন চাব আহিছোঁ আৰু। সোণাপুৰৰ কমাৰকুছিত এতিয়া নিজানৰ গান সামৰি শুই আছে জুবিন গাৰ্গ। তেওঁ নথকাৰ অনুভৱেৰে সমাধিস্থলীত প্ৰতিটো মায়াবিনীৰ ৰাতি নিগৰি আছে শত সহস্ৰজনৰ অশ্ৰু অঞ্জলি। ভিডিঅ' জাৰ্নেলিষ্ট হিতেশ ডেকাৰ সৈতে মুছফিক হুছেইনৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।